তুমি চা থাকিলে দেহামুৰ বৰহি যায়। নমস্কাৰ ৰাইজ, আমি আগন্তুক আমাৰ ভোগালী বিহু আহি আছে। ভোগালী বিহুৰ কাৰণে আমাৰ বহুত আপোনালোকক লগ যাচিলোঁ। আমি বৰ্তমান সৰুকৈ এটা ভেৰালি ঘৰ বনালোঁ। ভেৰালি ঘৰ বনাই পেলাই আমি পেলাই ধুনীয়াকৈ জুই একুৰা জ্বলাই আছোঁ, জুই একুৰা ফুৱাই আছোঁ। ফুৱাই পেলাই আমাৰ লগত আছে জিনটো আছে, আমাৰ সোণমণি আছে, হুদু আছে, আমাৰ কাকু পেকেটৰ ভিতৰত কাকু, আমাৰ মেক্স আছে, অংকুৰ দা পেকেটৰ ভিতৰত, আমাৰ মাকাৰা আছে পেকেটৰ ভিতৰত, বিপুল বৰা। আমি ধুনীয়াকৈ অকণমান এনজয় কৰি আছোঁ, জুই ফুৱাই বঢ়িয়াকৈ মাঘ বিহু এডভান্সকৈ আমি উপলব্ধি কৰি আছোঁ বঢ়িয়াকৈ। ধন্যবাদ, বেয়া নাপাব কিবা যদি ভুল কথা ক'লোঁ। আপোনালোকে এনজয় কৰক, ফূৰ্তি কৰক, ইমানখিনিয়ে। ধন্যবাদ। তুমি চা থাকিলে দেহামুৰ বৰহি যায়। আজি হৈছে ভোগালী আগদিনা উৰুকা। আজি উৰুকাৰ নিশা আমি এতিয়া ওলাই গৈছোঁ চুৰ কৰিবৰ কাৰণে। আমাৰ যিটো পৰম্পৰা অতীজৰ পৰা চলি এইফালে আছে আমাৰ লগত কাকুদা, এইফালে আছে বিকি ভাই, আৰু এইফালে দেখিছে আপোনালোকৰ অতিকে মৰমৰ অতিকে চেনেহৰ জেবিছ ব্লগ। আৰু আমি গৈ আছোঁ এতিয়া চুৰ কৰিবৰ কাৰণে। জিৱা চুৰ কৰিম, নাঙল চুৰ কৰিম, নহয় ঢেঁকী চুৰ কৰিম, এভৰিথিং চুৰ কৰিম। যিমানখিনি যি পাওঁ, মানুহৰ ঘৰত যিমান পাওঁ, হাঁহ কুকুৰা মেকুৰী চেকুৰী যিমান যি পাওঁ চব চুৰ কৰিম। আৰু যিবিলাক জেৱা চেৱা পাম সেইবিলাক গোটেই সোপা জ্বলাম আৰু আপোনালোকক মই দেখাম কেনেকুৱা এনজয় হয়। আপোনালোকে চাই থাকক এতিয়া। তো গাইজ গম পোৱা মতে লগৰকেইটাই ষ্টাৰ্ট কৰিয়ে দিলে, মাস্ক চাস্ক পিন্ধিলোঁ এনেকৈ। মন জুই জ্বলিছে, কিবা কিবি লাগিছে। তো গাইজ আমি আহি গৈছোঁ। কেনেকুৱা লাগিব আজি অনুভৱটো কোৱা। দেখিছা নাই, চিগেট নাখালে চিগেট হোৱা এবছৰ মূৰত এবছৰ মূৰত আজি আমি আহিছোঁ। আমি কি কৰিবলৈ আহিছোঁ এতিয়া? চুৰ কৰিবলৈ আহিছোঁ। আৰু মাস্ক চাস্ক লগাই লৈছোঁ। ইও মাস্ক লগাব অলপ পিছত, লাহে লগাই ল'বি। আগত ৰখি আছে লগৰকেইটা, আৰু পিছত দুটামান আহি আছে। তেহেঁতৰ লগত আমি এতিয়া গৈ আছোঁ চুৰ কৰিবৰ কাৰণে। গাইজ ফাইনেলি আমি পাই গ'লোহি, গোটেই গেং ইয়াত ৰখি আছে। ব্ৰ' ফচাটো গুচি যাম কেলা। কাক ফচাবা তুমি? তোমাকে ফচাম মই। এইটো লোৱা নাম লৈ নামাতিবা। নাম লৈ নাথাকো, হৈ বুলি চবি। আৰু এইফালে দুজনমান আহি আছে। খুলি গৈছে এইকেইটা কি গম নাপায়, মুখখন গম নাপায়। মন জুই জ্বলিছে। এই মাকা কি বেয়া কুলিচোন ৰে, বহুত কুলি। ঐ মেক্সা, এই সাংঘাতিকচোন, বঢ়িয়া। This is excellent and celebrate this moment. গাইজ বৰ্তমান বহুতখিনি জেৱা চুকুৰীয়া না হৈ গ'ল, আৰু অলপমান আছে জেৱা চুৰ কৰিলোঁ। বহুতখিনি কৰিলোঁ। কিমান কৰিলা কোৱা? 6খনমান জপনা চুৰ কৰিলোঁ বৰ্তমানলৈকে উৰুকা বুলি। আৰু বাকীখিনি পেণ্ডিং আছে। কৈ আছোঁ আমি চুৰ কৰা অভিজ্ঞতা কিন্তু মানিব লাগিব। আমাৰ মামা মেইন মানুহ আহিছে বৰ্তমান আমাৰ লাগিছে ঠাণ্ডা জুই অলপ ফুৱাই কৰি লৈছোঁ। এইফালে এনেকৈ চবেই জুই অলপ ফুৱাই লৈছোঁ। আমি চুৰ কৰি পেলাই জুই অলপ ফুৱাইছোঁ। বহুত কষ্ট হৈ গৈছে দেই এইখিনি জীৱা। এইফালে বহুতখিনি আছে উঠাই কৰি। এই তাত এটা দম জ্বলালোঁ, ইয়াতে এইটো দম বেলেগ এটা।
ভোগালীৰ কি তাপ, জুইৰ যি তাপ আহিছে, গা যিমান বেমাৰ বীজাণু আছিলে গোটেই সোপা নাইকিয়া হৈ গ'লে হয় নহয়? মাস্কখন খুলি লোৱা কাইলৈ যাতে একেলগে দুইটা ফচো, সেৱা চুকা যদি কোনোবাই গম পায় আমি দুইটা একেলগে ফচিম, থানালৈ একেলগে যাম। আৰু এইজনে এইবিলাক কি কৰি আছে? আপুনি এইবিলাক কি কৰি আছে মানে? গম আহিছো। হে আপুনি কি কৰি আছে? শুইহে আছে। বা বেয়া দীঘলতি দীঘল পাত মাখিয়তি চাহ কোনে দিয়ে হেলা হৈ তোক কবাতৰ হেমাত পলাই দিয়া মানুহ আহিলে সুজা মানুহ ওলাই আহিছে, ভাবিছে কোনে জ্বলালে। এইফালে জুই জ্বলি আছে, য'ত মানুহ ওলাই আহিছে গৃহস্থজন। ফাইনেলি মই আহি পালোহি ঘৰ আহি পেলাই মানে এতিয়াও মই ভিতৰলৈ যোৱা নাই, বিচনাত শোৱাগৈ নাই। কাৰণ মেইন কথাটো হৈছে এই জেওৰাকেইখন, এইফালে যিকেইখন জেওৰা দেখিছে, এই জেওৰাকেইখনৰ মই এতিয়া পহৰা দি আছোঁ যাতে কোনেও লৈ নাযায়। মেইন কথা হৈছে গাঁৱৰ যিকেইটা লোৱা, যিকেইটা মোৰ গ্ৰুপ হৈ আছিলে, তেহেঁতকেইটা এতিয়া টাৰ্গেট লৈ আছে জেওৰাখনৰ। এইয়া জুই যে দেখিছেনে? ইয়াতে গোটেইকেইটা ৰখি আছে জেওৰা নিবৰ কাৰণে। টোপনি হৈ গৈছেগৈ। আৰু শেহতীয়াকৈ হ'লেও আপোনালোকক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। আপোনালোকৰ পৰিয়ালৰ যিমানবোৰ মানুহ আছে চব যাতে সুখত থাকক, সুখী থাকক। আপোনালোকে আমাৰ ঘৰত বিহু খাবলৈ আহিব, মোক আপোনালোকে ইনভাইট কৰিব। আপোনালোকৰ নম্বৰবিলাক মোক কমেণ্ট বক্সত দি দিব, মই গৈ পেলাই আপোনালোকৰ ঘৰত বিহুটো খাই আহিমগৈ। আৰু আপোনালোককো লৈ আহিম বিহু খুৱাবলৈ আমাৰ ঘৰত। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাকী আপোনালোকে যিমান মৰম দিব বিচাৰে দি দেখিব। স্মাইল ব্ৰ, স্মাইল এতিয়া দিয়া তুমি স্মাইলটো।